আমি সাধাৰণ জনতাই দৈনন্দিন বিভিন্ন ধৰণৰ সমস্যা যেনে বেমাৰ আজাৰ, মেডিকেল এক্সপেন্সেছ, দৰৱৰ দাম বৃদ্ধি ইত্যাদি সমস্যাবিলাকৰ লগত যুঁজ দি থাকোঁতে আপুনি যদি গম পায় যে কোনোবাই দৰৱৰ নামত বা অন্যান্য খোৱা সামগ্ৰীৰ নামত ভুৱা প্ৰতিশ্ৰুতিৰে মিছলিডিং এডভাৰটাইজমেণ্টৰ থ্ৰু এখন কলা বজাৰৰ সৃষ্টি কৰি কেৱল মাত্ৰ নিজৰ মুনাফা অৰ্জনৰ কথা চিন্তা কৰি আহিছে তেতিয়া আপোনাৰ কেনেকুৱা লাগিব কিয় পতঞ্জলিৰ বাবা ৰামদেৱ আৰু আচাৰ্য বালাকৃষ্ণ সুপ্ৰিম কোৰ্টত হাজিৰ হ'ব লগা হৈছে কিয় তেওঁলোকে ৰাইজক পাব্লিকলি মাফ খুজিব লগা হৈছে আজি তাৰ বিষয়ে আলোচনা কৰো আহক পতঞ্জলি আয়ুৰ্বেদ লিমিটেড যাৰ জন্ম হৈছিল আজিৰ পৰা 18 বছৰৰ আগত অৰ্থাৎ 2006 চনত যাৰ হেডকোৱাৰ্টাৰ আৰু ম্যানুফ্যাকচাৰিং ইউনিট আছে হৰিদ্বাৰ উত্তৰাখণ্ডত আৰু বৰ্তমান 100 একৰছতকৈ বেছি এৰিয়া জুৰি বিস্তৃত হৈ আছে এফালে যেতিয়া ৰামদেৱ আৰু আচাৰ্য বালাকৃষ্ণই আমি এয়া বিজনেছৰ কাৰণে নহয় মানুহৰ ওয়েলফেয়াৰৰ কাৰণে বা মানুহৰ কাৰণে কাম কৰিছো বুলি মন্তব্য দিয়ে আনফালে কিন্তু তেওঁলোকৰ ফিনান্সিয়েল ইয়াৰ 2023 গ্ৰছ ৰেভিনিউ কিমান আছিল জানেনে সেয়া আছে 318 বিলিয়ন ইণ্ডিয়ান ৰুপি যি বহু ডাঙৰ কোম্পানী বা বহু পুৰণা কোম্পানীৰ কাৰণে এটা হাই এমাউন্টৰ টাৰ্গেট হয় কিন্তু পতঞ্জলিৰ কাৰণে এয়া সম্ভৱ হৈছে আপোনাৰ বা মোৰ দৰে সাধাৰণ কনজিউমাৰৰ বাবে আপোনাৰ বা মোৰ দৰে চকুমুদি পতঞ্জলিৰ এডভাৰটাইজমেণ্টক কৰা বিশ্বাসৰ বাবে তেওঁলোকৰ 3 টায়াৰ ডিস্ট্ৰিবিউশন সিস্টেম আছে আৰু এই 800 above product distribute কৰা হয় ক্লিনিক্স বিলাকত wellness center বিলাকত and non medical outlets বিলাকত আৰু লগতে তেওঁলোকৰ ডিস্ট্ৰিবিউশন এগ্ৰিমেন্ট আছে ৰিলায়েন্স গ্ৰুপ and future গ্ৰুপৰ লগত আৰু প্ৰডাক্ট ডেভেলপমেন্ট এৰেঞ্জমেন্ট আছে DRDOৰ লগত অৰ্থাৎ ডিফেন্স ৰিসাৰ্চ ডেভেলপমেন্ট অৰ্গানাইজেচনৰ লগত ৰামদেৱৰ পাব্লিচিটি ষ্টাৰ্ট হৈছিল 2002 চনত সংস্কাৰ টিভি আৰু আস্থা টিভিৰ যোগা সেশনৰ দ্বাৰা আৰু এই মিক্সচাৰ অফ স্পিৰিচুৱেলিটি এণ্ড ইণ্ডিয়ান ট্ৰেডিশনেল যোগা থেৰাপি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ধৰিলে আৰু এই সুযোগতে 2006 চনত ৰামদেৱে লঞ্চ কৰিলে পতঞ্জলি আয়ুৰ্বেদ লিমিটেড আৰু যাৰ ব্ৰেণ্ড এম্বেছাডৰ আছিল ৰামদেৱ নিজেই আৰু লগতে 1 লাখ ফ্ৰী যোগা সেশন কণ্ডাক্ট কৰি মানুহক এয়া বিশ্বাস দিলে আৰু মানুহক এয়া পতিয়ন নিয়াবৰ চেষ্টা কৰিলে যে তেওঁলোকে যি কৰি আছে হেয়া কোনো বিজনেছ ষ্ট্ৰেটেজি নহয় বৰঞ্চ মানুহৰ কাৰণে বা মানুহৰ মংগলৰ কাৰণে বা ওয়েলফেয়াৰৰ কাৰণেহে কাম কৰি আছে এটা ষ্টাডিৰ পৰা এয়া গম পোৱা গৈছিল যে 20 কোটিতকৈও অধিক মানুহে ৰামদেৱৰ এই যোগা সেশন এটেন্ড কৰে আৰু 1/6 of the country's population have faith on Ramdev's healing power ৰামদেৱ আৰু আচাৰ্য বালাকৃষ্ণৰ পতঞ্জলিৰ এফালে যেতিয়া পাব্লিচিটি বাঢ়ি গৈ থাকিল আনফালে কিন্তু তাৰ বহুতো কুকৰ্ম মানুহৰ চকুত ধৰা পৰিবলৈ ধৰিলে যেনে ল্যান্ড গ্ৰেবিং বা মাটি হস্তগত কৰা বেনামী ট্ৰানজেকচন কৰা দৰৱ বা অন্যান্য সামগ্ৰীৰ ম্যানুফ্যাকচাৰিং লগত এক্সপায়াৰী ডেটৰ আদলা-বদলি কৰা ট্যাক্স ইভেশন কৰা মিছা এডভাৰটাইজমেন্ট কৰা ইত্যাদি আৰু সেই সময়তে উত্তৰাখণ্ড গভৰ্ণমেণ্টে পতঞ্জলিৰ এগেইনষ্টত কেইবাটাও কেছ ৰেজিষ্টাৰ কৰিলে 2017 চনত এটা RTI ৰিপৰ্টত এয়াও ধৰা পৰিল যে পতঞ্জলিৰ যি দিব্য আমলা জুচ লগতে শিৱলিংগী বীজ যাক ডায়াবেটিক পেশেন্টক ৰেকমেন্ড কৰা হয় তাক সহি সাবস্ট্যান্ডাৰ্ড কোৱালিটিৰ হয় আৰু সেই সময়তে আয়ুৰ্বেদা এণ্ড ইউনানী অফিচ হৰিদ্বাৰত ACI পতঞ্জলিৰ 33 প্ৰডাক্টৰ ইনগ্ৰেডিয়েন্টস আৰু ইয়াৰ এডভাৰটাইজমেন্টক কম্পেয়াৰ কৰি এটা টেষ্ট কৰিলে য'ত 33 টা প্ৰডাক্টৰ ভিতৰত 25 টা প্ৰডাক্টে এই টেষ্টত ফেইলিয়াৰ হ'ল আৰু তেওঁলোকৰ যি ইনগ্ৰেডিয়েন্টস আছে আৰু তেওঁলোকৰ এডভাৰটাইজমেন্ট যি আছে তাৰ মাজত কোনো যে সামঞ্জস্য নাই তাক ধৰা পৰিলে 2016 চনত যেতিয়া সমগ্ৰ ভাৰততে মেগিক বেন কৰা হৈছিল তাৰ ভিতৰত লিড আৰু টক্সিক মনোসোডিয়াম গ্লুটাছ পোৱাৰ বাবে সেই সময়তে ৰামদেৱে উলিয়ালে পতঞ্জলি ইনষ্টেন্ট নুডলছ কিন্তু লগালগ ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই পতঞ্জলিক ৱাৰ্ণ কৰিলে যে তেওঁলোকক ইনষ্টেন্ট নুডল বনোৱাৰ কোনো ধৰণৰ পাৰ্মিশন দি ৰখা নাই অৰ্থাৎ পতঞ্জলিয়ে কোনো লাইসেন্স নোহোৱাকৈ মাৰ্কেটত ইনষ্টেন্ট নুডলছ এৰি দিলে
ইয়াৰ পাছতো বিভিন্ন ধৰণৰ কনজিউমাৰৰ বিভিন্ন ধৰণৰ কমপ্লেইন আহিবলৈ ধৰিলে যেনে নুডলছৰ ভিতৰত বাগছ পোৱা ইত্যাদি ইত্যাদি কিন্তু সেই সময়তো ৰামদেৱে মিডিয়াৰ আগত ভেৰি ক্লেভাৰলি এই বুলি মন্তব্য দিলে যে মিডিয়াই মাত্ৰ মোৰ কন্ট্ৰভাৰ্চিবিলাকহে চায় মোৰ কন্ট্ৰিবিউশ্যনবিলাক নাচায় আৰু ইণ্টাৰেষ্টিংলি 2015 আৰু 16ত পতঞ্জলিৰ টাৰ্ণঅভাৰ কিমান আছিল জানেনে 5,000 crore আৰু ইয়াৰ পাছতেই পতঞ্জলিয়ে লঞ্চ কৰিলে পৰিধান নামৰ এটা ক্লথিং ব্ৰেণ্ড সেই সময়ত ৰামদেৱ আৰু আচাৰ্য বালাকৃষ্ণৰ পতঞ্জলি আছিল অপ্ৰতিৰোধ কাৰণ বহুতো ডাঙৰ ডাঙৰ পলিটিচিয়ান ডাঙৰ মিডিয়া হাউচৰ লোকৰ লগত তেওঁলোকৰ উঠা বহা দেখা গৈছিল আৰু এয়াও কোৱা হয় যে পতঞ্জলিৰ বিভিন্ন প্ৰডাক্টৰ বিভিন্ন টেষ্টত ক্লেইম কৰা ৰিজাল্ট নোপোৱাৰ পাছতো ভিতৰুৱা সেটেলমেন্টৰ দ্বাৰা বাতৰিৰ শিৰোনামা পোৱাৰ আগতে তাক টাপি ৰাখি দিয়া হৈছিল যি সময়ত আমি সমগ্ৰ ভাৰতবাসী কোভিড পেণ্ডেমিকৰ সাক্ষী আছিলোঁ WHO আৰু আন মেডিকেল অথৰিটিয়ে যেতিয়া লকডাউনৰ বাহিৰে অন্য কোনো গত্যন্তৰ নাই বুলি হাত দাঙি দিছিল সেই সময়ত পতঞ্জলিয়ে লঞ্চ কৰিলে কোৰোনিল নামৰ এটা মেডিচিন আৰু ক্লেইম কৰিলে যে ই মানুহক কোভিডৰ পৰা প্ৰটেক্ট কৰিব আৰু যাৰ প্ৰাইচ আছিল 545 rupees আৰু 4 মাহৰ ভিতৰতে ই টোটেল কিমান প্ৰফিট কৰিছিল জানেনে 250 crore rupees কিন্তু লগালগ মিনিষ্ট্ৰি অফ আয়ুষে এই কথা ক্লিয়াৰ কৰি দিলে যে কোনো মিনিষ্ট্ৰিয়ে বা কোনো মেডিকেল অথৰিটিয়ে কোৰোনিলক কিন্তু এলাউ বা ৰেকমেণ্ড কৰা নাই গতিকে মিডিয়াবিলাকত তাৰ এডভাৰটাইজমেণ্ট বন্ধ কৰিব লাগে দ্বিতীয়তে WHO এই কথা ক্লিয়াৰ কৰি দিলে যে কোভিডৰ সন্দৰ্ভত তেওঁলোকে কোনো ধৰণৰ মেডিচিন এতিয়ালৈকে এলাউ কৰা নাই লগতে কোৰোনিলক কোনো ধৰণৰ সাৰ্টিফিকেট দিয়া নাই কিন্তু ৰামদেৱে কি কৈছিল ৰামদেৱে কৈছিল যে কোৰোনিল WHO সাৰ্টিফাইড হয় যি আছিল সম্পূৰ্ণ মিছা কথা দ্বিতীয়তে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে পতঞ্জলিক কুৱেশ্যন ৰেইজ কৰিলে যে কোভিডৰ সময়ত ইমান তাৎক্ষণিকভাৱে যে কোৰোনিল তেওঁলোকে মাৰ্কেটত এৰি দিলে তাৰ প্ৰপাৰ লেব টেষ্ট হৈছেনে তাৰ প্ৰপাৰ এক্সপেৰিমেণ্ট হৈছেনে কাৰণ প্ৰপাৰ লেব টেষ্ট আৰু প্ৰপাৰ এক্সপেৰিমেণ্টৰ অবিহনে ই মানুহৰ কাৰণে বেছি মাৰাত্মকহে হ'ব পাৰে আৰু লগতে পতঞ্জলিৰ আন কেইটামান প্ৰডাক্টৰো ৰেফাৰ কৰি তেওঁলোকে তাৰ এডভাৰটাইজমেণ্ট বন্ধ কৰিবলৈ আহ্বান জনায় কিন্তু পতঞ্জলিয়ে কি কৰে তাৰ এগেইনষ্টত কোনো ৰিয়েকশ্যন প্ৰকাশ নকৰি প্ৰিণ্ট মিডিয়া হওক বা ইলেক্ট্ৰনিক মিডিয়া হওক সকলোতে তাৰেই জয় ময়কাৰ কৰিবলৈ ধৰিলে আৰু ইণ্টাৰেষ্টিংলি ফিনান্সিয়েল ইয়াৰ 2023 তেওঁৰ গ্ৰছ ৰেভিনিউ কিমান জানেনে সেয়া হৈছে 318 বিলিয়ন ইণ্ডিয়ান ৰুপিজ August 2022 পতঞ্জলিৰ এটা এডভাৰটাইজমেণ্টৰ এগেইনষ্টত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন পালেগৈ সুপ্ৰিম কোৰ্ট এডভাৰটাইজমেণ্টটো আছিল The misconceptions spread by allopathy. Save yourself and a country from the misconceptions spread by pharma and the medical industry. এই পিটিশনখনে দুটা মেইন কনসাৰ্ন ৰেইজ কৰিছিল ফাৰ্ষ্টটো আছিল যে পতঞ্জলিয়ে ইন্টেনশনালি মিসইনফৰমেশন স্প্ৰেড কৰি আছে মানুহৰ মাজত এলোপেথিৰ এগেইনষ্টত যেতিয়া নেকি তেওঁলোকে আয়ুৰ্বেদিক বুলি ক্লেইম কৰা মেক্সিমাম প্ৰডাক্ট তেওঁলোকৰ কোৱালিটি টেষ্টত ফেইলিয়াৰ হৈছে আৰু সেকেন্ড এণ্ড আদাৰ মেডিকেল ৰেমেডিজ এক্ট 1954 লগতে কনজিউমাৰ্ছ প্ৰটেকশ্যন এক্ট 2019ক ভায়োলেট কৰি আহিছে Drugs and Other Medical Remedies Act 1954 মতে 54টা এনে ডিজিজেস আছে যাৰ এডভাৰটাইজমেণ্ট কৰা strictly prohibited যেনে ক্যান্সাৰ হওক ইনফাৰ্টিলিটি হওক ব্লাড প্ৰেছাৰ হওক সুগাৰ হওক এটসেট্ৰা কিন্তু হাজাৰবাৰ মানা কৰাৰ পাছতো পতঞ্জলিয়ে কিন্তু তাৰ এডভাৰটাইজমেণ্ট কন্টিনিউ কৰি আহিছে আৰু সেই সময়তে কি হয় 2020ত নেপালত পতঞ্জলিৰ যে দিব্য ফাৰ্মাসী হয় তাক ব্ল্যাকলিস্টেড কৰে WHOৰ যি ম্যানুফ্যাকচাৰিং ষ্টেণ্ডাৰ্ড তাক মেইনটেইন কৰিব নোৱাৰাৰ বাবে আৰু লগতে যি ক্লিনিক্যাল টেষ্ট হয় তাত ফেইলিয়াৰ হোৱাৰ বাবে On 21st November 2023, Supreme Court এখন 2 judges bench বহে য'ত আছিল Justice A. Amanullah লগতে Justice Prashant Kumar Mishra যিয়ে পতঞ্জলিক warn কৰে misleading advertisement নকৰিবৰ বাবে আৰু লগতে মানুহৰ মাজত misinformation spread নকৰিবৰ বাবে অন্যথা তেওঁলোকে 1 crore rupees জৰিমনা ভৰিব লগাত পৰিব পাৰে
ঠিক সেই সময়তে 15th January 2024ত চিফ জাষ্টিচ অফ ইণ্ডিয়া DY চন্দ্ৰচূড়ৰ লগতে জাষ্টিচ হিমা কোহলি আৰু A আমানুল্লাহক এড্ৰেছ কৰি এখন এননিমাছ লেটাৰ আহে য'ত ৰামদেৱৰ মিছলিডিং এডভাৰটাইজমেণ্টৰ এগেইনষ্টত বিভিন্ন ধৰণৰ কমপ্লেইন লিখিত ৰূপত থাকে আৰু হাজাৰ মানা কৰাৰ পাছতো কেনেকৈ তাক কেৰি কৰি আছে তাক সুপ্ৰিম কোৰ্টক জ্ঞাত কৰে আৰু সেই সময়ত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন লগতে সিনিয়ৰ এডভোকেট PS পাটৱালিয়ায়ো সুপ্ৰিম কোৰ্টত এই কথা জ্ঞাত কৰে যে হাজাৰবাৰ মানা কৰাৰ পাছতো ৰামদেৱে কিন্তু পতঞ্জলিয়ে কিন্তু সেই মিছলিডিং এডভাৰটাইজমেণ্টবিলাক এতিয়াও প্ৰিণ্ট মিডিয়া লগতে ইলেক্ট্ৰনিক মিডিয়াত কণ্টিনিউ কৰি আহিছে বুলি আপোনালোকে কি ভাবিছে সুপ্ৰিম কোৰ্টৰ ৱাৰ্ডিং অহাৰ পাছত ৰামদেৱ বা বালাকৃষ্ণই ভয় কৰিব যেতিয়া মূৰত ডাঙৰ মানুহৰ হাত থাকে তেতিয়াহ'লে ভয় নকৰাই স্বাভাৱিক তেওঁলোকে পুনৰ সুপ্ৰিম কোৰ্টৰ যি ৱাৰ্নিং আছিল তাক অৱমাননা কৰে আৰু নিজৰ এডভাৰটাইজমেণ্ট কণ্টিনিউ ৰাখে ইয়াৰ পাছত পুনৰ সুপ্ৰিম কোৰ্টে 3 সপ্তাহৰ সময় দি ৰামদেৱ আৰু আচাৰ্য বালাকৃষ্ণক কোৰ্টত হাজিৰ হ'বলৈ কয় আৰু নিজকে ডিফেণ্ড কৰিবলৈ কয় কিন্তু এইবাৰো ৰামদেৱ আৰু বালাকৃষ্ণই তাক অৱমাননা কৰে এইবাৰ সুপ্ৰিম কোৰ্টৰ খং উঠি তেওঁলোকৰ ওপৰত কোৰ্ট অফ কণ্টেম্প্ট লগায় কোৰ্টৰ অৰ্ডাৰ অৱমাননা কৰাৰ বাবে আৰু কোৰ্টৰ অৰ্ডাৰ ফলো নকৰাৰ বাবে আৰু লগতে আনকণ্ডিশনেল এপলজি দিবলৈ কয় এবাৰ ৰামদেৱ আৰু বালাকৃষ্ণই তেওঁলোকৰ এডভোকেটৰ হতুৱাই আনকণ্ডিশনেল এপলজি দি সুপ্ৰিম কোৰ্টলৈ পঠাই দিয়ে কিন্তু নিজে সুপ্ৰিম কোৰ্টত উপস্থিত নহয় এইবাৰ সুপ্ৰিম কোৰ্টত এখন 2 জাজেছ বেঞ্চ বহে য'ত আছিল জাষ্টিচ হিমা কোহলি আৰু A আমানুল্লাহ তেওঁলোকে তৃতীয়বাৰৰ বাবে সুপ্ৰিম কোৰ্টক অৱমাননা কৰাৰ বাবে ৰামদেৱ আৰু আচাৰ্য বালাকৃষ্ণক কাঢ়া নিৰ্দেশ দিয়ে কোৰ্টক মাফ খোজাৰ লগতে জনসাধাৰণক মাফ খুজিবৰ বাবে আৰু লগতে ইলেক্ট্ৰনিক মিডিয়া লগতে প্ৰিণ্ট মিডিয়া য'ত তেওঁলোকৰ প্ৰডাক্টৰ এডভাৰটাইজমেণ্ট কৰিছিল তাতেই তেওঁলোকৰ মাফিনামা পাব্লিছ কৰিবলৈ অৰ্ডাৰ দিয়ে আৰু নেক্সট হিয়াৰিঙত সুপ্ৰিম কোৰ্টত উপস্থিত হ'বৰ বাবে কাঢ়া নিৰ্দেশ দিয়ে এই নিৰ্দেশৰ পাছতে 23rd এপ্ৰিল 2024ত ৰামদেৱ আৰু আচাৰ্য বালাকৃষ্ণ উপস্থিত হৈ গৈ সুপ্ৰিম কোৰ্টত আৰু লগতে নিয়ে ডিজিটেল প্ৰিণ্টৰ তেওঁলোকৰ মাফিনামা কিন্তু সুপ্ৰিম কোৰ্টে তেওঁলোকৰ ডিজিটেল প্ৰিণ্টৰ মাফিনামা একচেপ্ট নকৰে আৰু নকৰি যি অৰিজিনেল নিউজ পেপাৰত তেওঁলোকে মাফিনামা দিছে তাৰ কপি বিচাৰে আৰু এই কথা ক্লিয়াৰ কৰি দিয়ে যে তেওঁলোকে যিমান ডাঙৰকৈ পিস্তাজুৰি তেওঁলোকৰ ভুৱা এডভাৰটাইজমেণ্ট বা মিছলিডিং এডভাৰটাইজমেণ্ট দিয়ে সিমান ডাঙৰেই তেওঁলোকৰ মাফিনামাও হ'ব লাগিব লগতে ই ৰিজনেল লেংগুৱেজত ট্ৰান্সলেট কৰা হ'ব লাগিব আৰু তেওঁলোকে তেওঁলোকৰ নাম ৰামদেৱ আৰু আচাৰ্য বালাকৃষ্ণৰ নাম মেনশ্যন কৰিব লাগিব ভাৰতবৰ্ষৰ দৰে এখন দেশত য'ত মানুহৰ মেডিকেল সায়েন্সৰ নলেজ যথেষ্ট কম দেখা যায় বা সতৰ্কতা কম দেখা যায় য'ত মানুহে যিকোনো ধৰণৰ সামগ্ৰী বা মেডিচিন চকুমুদি বিশ্বাসত লয় তেনেকুৱা এখন দেশত মিছলিডিং এডভাৰটাইজমেণ্ট বা মিছ ইনফৰমেশ্যন স্প্ৰেড কৰিলে কিমান ডাঙৰ ৰিস্ক আহি যাব পাৰে এই কথাৰ প্ৰতি সতৰ্কতা ৰাখি সুপ্ৰিম কোৰ্টে পতঞ্জলিৰ লগতে মিনিষ্ট্ৰী অফ আয়ুষ লগতে এডভাৰটাইজমেণ্ট ষ্টেণ্ডাৰ্ড কাউন্সিল অফ ইণ্ডিয়াক সতৰ্কতা জাৰি কৰে আৰু লগতে উত্তৰাখণ্ড গভৰ্ণমেণ্টে যিয়ে পতঞ্জলিৰ এগেইনষ্টত এতিয়ালৈকে কোনো ধৰণৰ একশ্যন লোৱা নাই সেইবাবে উত্তৰাখণ্ড গভৰ্ণমেণ্টৰ ওপৰতো সুপ্ৰিম কোৰ্টে ধমকি লগায় On 30th April 2024ত সুপ্ৰিম কোৰ্টে উত্তৰাখণ্ড গভৰ্ণমেণ্টক পতঞ্জলিৰ 14টা প্ৰডাক্টৰ লাইচেন্স সাসপেন্ড কৰিবলৈ অৰ্ডাৰ দিয়ে আৰু লগতে 7th of May 2024ত সুপ্ৰিম কোৰ্টে এডভাৰটাইজমেণ্টৰ ৰিগাৰ্ডিঙত কেইটামান অৰ্ডাৰ পাছ কৰে সেইকেইটা হৈছে যে যিকোনো ব্ৰডকাষ্টিং বা প্ৰিণ্ট মিডিয়াই হওক যিকোনো এডভাৰটাইজমেণ্ট পাব্লিছ কৰাৰ আগতে এটা সেলফ ডিক্লাৰেশ্যন দিব লাগিব যে তেওঁ সকলো ধৰণৰ কেবল ৰুলছ ফলো কৰিব বা এডভাৰটাইজমেণ্ট কোড ফলো কৰিব বুলি দ্বিতীয়তে যিকোনো এটা এডভাৰটাইজমেণ্ট পাব্লিছ কৰাৰ আগত কোম্পানীবিলাকে তাৰ ওপৰত প্ৰপাৰ এক্সপেৰিমেণ্ট আৰু প্ৰপাৰ ইনফৰমেশ্যন লৈহে তাক পাব্লিছ কৰিব পাৰিব অন্যথা ই মানুহৰ মাজত মিছ ইনফৰমেশ্যন স্প্ৰেড কৰিব আৰু তৃতীয়তে যিবিলাক চেলিব্ৰিটিজ বা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আছে তেওঁলোকে যেতিয়া এডভাৰটাইজমেণ্ট কৰিব যদি কিবা মিছলিডিং এডভাৰটাইজমেণ্ট দিয়ে দে উইল অলছ' বি ইকুৱেলি লাইবল ফৰ ডেট লগতে চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিয়ে মিছলিডিং এডভাৰটাইজমেণ্টৰ এগেইনষ্টত কি একশ্যন ল'ব তাক জনাই মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন অথৰিটিক এখন ফ্ৰেছ এফিডেভিট দিবলৈ কয় পাৰ্টিকুলাৰ মিনিষ্ট্ৰীজবিলাকক কনজিউমাৰে কমপ্লেইন কৰিবৰ বাবে এটা প্ৰপাৰ
ইজি প্ৰচিডিউৰ ছেটআপ কৰিবলৈ আহ্বান জনায় আৰু লাষ্টত ৰুল 170 অফ ড্ৰাগছ এণ্ড কছমেটিক্স ৰুল 1945ক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়। অৱশেষত এয়াই ক'ব বিচাৰোঁ যে পতঞ্জলিয়ে নহয়, আন প্ৰডাক্টবিলাকো আমি ইউজ কৰাৰ আগতে বা কনজিউম কৰাৰ আগতে এবাৰ দুবাৰ নহয় কেইবাবাৰো চিন্তা কৰিব লাগে। কাৰণ স্বাস্থ্যই আমাৰ পৰম সম্পদ। স্বাস্থ্য নাথাকিলে একোৱেই নাথাকে। ধন্যবাদ।